हेलो गाइज गुड मर्निंग आसो मैं दीपर बिलत प्रति बछरे माने जानुवारी माहते दीपर बिलत माछ मारे एटु एटा माने परम्परा आछे गति के आज जानुवारी माहर प्रथम रविवार गति के आज दिन तो धार्य करा होइसे आरो आज इते दीपर बिलत माछ मारि आछे बहुत मानुह आहिसे आपनालोके देखा पाइसे मैं पिछफाले किमान मानुह आरो बहुत माने डांगर डांगर माछ आछे आपनालोके जदि भाबिसे बहुत डांगर माछটো किनिम बुली किने गति के आहक इते आरो मैं भालके देखुवाइ आछो सब गाइस किमान সকলৰে হাতে হাতে মাছ দেখা পাব আজি গাইছ চাওক আপোনালোকে বঢ়িয়াকৈ অকণমান দূৰৰ পৰা দেখুৱাই আছোঁ কিমান মানুহ হৈছে আৰু পুৰা বহুত নাও এইবিলাক নাওবিলাক আহি আছে বহুত দূৰৰ পৰা আপোনালোকে দেখা পাইছে চাওক मैं अलग जूम कर दी और इते पूरा माछ आहि पे इते माछबिल रखा और यार मानुबिले पूरा चाई चाई निजे निजे माने डांगर डांगर माछ किनी आछे एतिया और मैं दूर पर अकमान देखुवाई चाওক किमान माने एटा बहुत डांगर फेस्टिवल एटा इते माछ किनी केने जदि माने आपनालोके भाबिसे एकेबारे काटि লৈ যাওঁ गति इते काटिও লৈ যাব पारे एको माने हेरि नाइ आरो टेनशन नाइ पूरा माछ काटि किने दियार कारण एबिलाक पूरा रेडी হৈ আছে এই সব নচলিব পুরা ইয়াতে লুটি আছে মানুবিলাক এফালে পুরা দাদাই পুরা ফটো মারি আছে একদম আর কি কয়া মাছ লবি না পারা নাই দাম বহুত কম বড় অলপ নিছত বৰপেটাৰ পৰা আছে মাছ লবা এই গাইছ চাওক পিছফালে চাওক কিমান মানে এইবিলাক নাওবিলাক পুৰা একদম লাইন লাইনকৈ আছে আৰু পুৰা মাছ আছে ইয়াতে গাড়ী মানে নাওবিলাকত আৰু যিমান পাৰে ল'ব পাৰে দাম এতিয়া বহুত কাৰণ নাও বহুত আহিব আছে এতিয়ালৈকে প্ৰায় 100খনৰো ওপৰত বোলে নাও আছে ইয়াতে গতিকে আধাও মানে নাও আহি পোৱা নাই এতিয়ালৈকে গতিকে আৰম্ভণি আৰু মাছৰ দাম এতিয়া বহুতখিনি হৈ আছে গতিকে অলপ পিছত হয়তো মাছৰ দাম কমি যাব माछ और बहुत आहि आछे माछ और माने दामो बहुत माने इतियालके बहुत कमी गल और कमिब चागे गति के आपनालोक बढियाके देखुवाइছো सकलोरे हाते हाते आज माछ चाওক लग पूरा मानुबिलाके एकदम घৰৰ পৰা আহিছে पूरा भात सात লৈ किने আহিছে गति के चाওক ए मानु चाबই ভাল ইয়াতে माछ सात खै माछ লৈছা কেইটা ললি 4000 বা বিগ সাইজ দেখুন চাও এফালে চাওকচোন এফালে মাথায় গৰম হৈছিল মানুহ মাছ দেখাই পা নাই মাছ পুৰা আগৰি ধৰি আছে না তাতে মানুহ চাচোন কিমান একদম মাছ পুৰা দেখাই নাপায় এনেকে যদি মাছ লম বুলি ভাবছা পুৰা আগত যাব লম সেই সব মাছ কাটি দি আছে দাদাহঁতে সব মাছ গাইছ এয়া এই পুরা ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে নাহৰ ওচৰত আছো বিনোদ ললি আমি এক জোড়া ললো ঠিক আছে এক জোড়া দুটা আছে ও মাছ কয় হল্লা না এই দিন তো মাছ কয় লস নাই ঠিক আছে না ঠিক আছে 600 ঠিক আছে আছে না মানুহ 15 জন দিয়া তা আমাক এই তো মানুহ নি ওই বাদ নি দাদা আমাকে দিও 50 টাকা টা দিম এ গাইস আমিও মাছ লইলো ইয়া সব গাইস আমিও মাছ লইলো না কি কয় মাছ আমাৰ মাছ হৈ গেল এতিয়া এফালে লৈ আছে ইহঁতে নহয় কেইটা ললি দুটা এ মতিয়া লও নাই ৰে পইচা দিছ না সঁচাকে দিছা চাবি কিন্তু মাছ কিমান লৈছে চাওক এইফালে পিছফালে বহুত মাছ লৈছে মানুহবিলাকে আৰু আমিও মাছ ল'লোঁ অকণমান এইফালে চাওক মই দেখুৱাই আছোঁ এয়া মানে সকলোৰে হাতে হাতে মাছ আৰু এইবিলাক মাছ কাটি আছে ইয়াতে আপোনালোক যেনেকুৱা ইচ্ছা তেনেকৈ ল'ব পাৰে মাছ কাটিও ল'ব পাৰে এনেকৈ লৈ যাব পাৰে গতিকে এইবিলাক আমাৰ মনোজে লৈছে সেয়া মাছ বহুত মোটামুটি 100টামান লৈছে চাগে শুকুৱা মাছ
গাইজ এতিয়াও মাছ আহিয়ে আছে এতিয়া প্ৰায় 10:30 বাজিল তথাপিও মাছ আহিয়ে আছে এতিয়া আৰু মাছ বহুত এইবাৰো মানে মাছ অলপ দামটো কম হয় আৰু গতিকে আপোনালোকে ল'ব পাৰে ইচ্ছা কৰিলে ডাঙৰ ডাঙৰ মাছ বাচিলো সৰু নালাগে ল'বা ডাঙৰ কথা ক'বা ইচ্ছা গাইজ আমি পুৰা মাছ চাছ লৈ ল'লোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ আৰু মানুহ এতিয়াও আহি আছে দেখিছা কিমান মানুহ আহি আছে গাইজ এতিয়াও মানুহ আহি আছে বহুত মানুহ চাওক কিমান মানে গাড়ী ইয়াতে পাৰ্কিং হৈ আছে আৰু এতিয়া আমি যাব ওলালোঁ গাইজ দীপৰ বিলৰ মাছ চাছ লৈ আহিলোঁ আহি পেলাই এখন ধুনীয়া খেতি আপোনালোকক দেখুৱাব ওলাইছোঁ মজা খেতি চাওক বেহাৰৰ খেতি চাওক চাৰিওফালে পূৰা বেহাৰ এইবিলাক হৈছে ধনিয়া আৰু এইবিলাক পূৰা বেহাৰ আৰু গাইজ পূৰা বেহাৰ মোটামুটি 3 বিঘামান আছে চাগে পূৰা একদম এই চাইডৰ পৰা এনেকৈ আছে বেহাৰ পূৰা এয়া আৰু এইবিলাক ধনিয়া হয় এইবিলাক বহুত আছে ধনিয়া ডাঙৰ হৈছে পূৰা ধনিয়াবিলাক মজা হৈছে পূৰা শেষে হোৱা নাই মানে বহুত জেগা বেহাৰে আছে এই চাইডৰ পৰা বেহাৰ পূৰা একদম আৰু এইফালে আলুৰ খেতিও বহুত ধুনীয়া হৈছে চাওক এয়া চাওক গাইছ আলু মজা একদম আলু বেছি দিয়া নাই অকণমান দিছে এইখিনি জেগাই আলু দিছে ধুনীয়াকৈ আৰু সেইফালে পূৰা আমাৰ ইহঁতে ফটো উঠাত ব্যস্ত এইবিলাক চাওক মাজত আমি অকণমান ফটো চটো উঠি লওঁ নে কি কোৱা আৰু এইফালে ফটো মাৰিব লাগিব আৰু গাইজ এই বেহাৰৰ খেতিখিনি আমাৰ এই মনোজহঁতৰ হয় এতিয়া মনোজে অকণমান কৈ দিব ইয়াৰ বিষয়ে আমাৰ কৈ দিয়ে এতিয়া কৈ দিছোঁ এইখিনি কিমান আছে কি খেতি আছে টোটেল 8 বিঘা বেহাৰ কিমান আছে আৰু কি খেতি আছে ইয়াতে আমি আলু কৰিছোঁ আলু কিমান আছে আলু অলপে কৰিছোঁ এনে অকণমান আচ্ছা পিঁয়াজ কৰিছোঁ ধনিয়া আছে মাকৈ খেতি আছে 1 বিঘা মাকৈ কোনফালে আছে এইফালে আচ্ছা মাকৈ চাব যাওঁ এইবিলাক ধনিয়া হয় ন ধনিয়া আছে অলপ আচ্ছা এইখিনি পিঁয়াজ ন আচ্ছা পূৰা এই খেতি পূৰা মনোজহঁতৰে হয় মনোজৰ পূৰা পিছফালে এইবিলাক খেতি কৰিছে এই 5 বিঘা থকা বুলি ক'লে মনোজে আৰু সেইফালে আগত আছে মাকৈ আপোনালোকক ধুনীয়াকৈ দেখুৱাইছোঁ মাকৈ কিমান দিয়া আছে 1 বিঘা আচ্ছা 1 বিঘাই বুলি ধৰিলোঁ আৰু বহুত ধুনীয়া লাগছে আৰু খেতিখন মাকৈ এতিয়া মাজে পাতলা হৈ গৈছে পূৰা অঁ বহুত ভাল হ'ব এতিয়া মাজে ডাঙৰ হৈছে লাহে ধুনীয়া এটা ভাল লাগে এনেকুৱা বেহাৰ আজিকালি আমাৰ এই অঞ্চলত নায়েই আৰু এনেকুৱা বেহাৰৰ খেতি গতিকে এনেকৈ দেখা পালে ভাল লাগে আৰু অলপ গতিকে দেখা পালোঁ আপোনালোকক দেখুৱাই দিলোঁ দীপৰ বিলৰ মাছো দেখুৱালোঁ আৰু বেহাৰ খেতিও দেখালোঁ এই বেহাৰৰ খেতিৰ ওচৰতে এইবিলাক কচু ইয়াতে আছে মানে আৰু প্লাৱনে পূৰা কচু ছিঙি আছে অকণমান ধনিয়া লৈ লওঁ আমি ইয়াৰ পৰা নে কি কোৱা গাইছ এয়া ধনিয়া লৈ ল'লোঁ আৰু এতিয়া আমি যাম এতিয়া বিলৰ মাছো ল'লোঁ আৰু বিলৰ পাৰত ধনিয়াও ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা আমি যাম গাইছ বাই